Welcome to Assam Knowledge Hub AKH. আজি আমি স্টার্ট কৰিম probability. Probabilityৰ এই simple ফৰ্মুলাটো সবেই জানে তথাপিও বহুতবাৰ ভুল হৈ যায় ভুল হয় কিছুমান লজিক ইউজ নকৰাৰ কাৰণে সো লজিকবোৰ আমি কেনেকৈ চাই আজি গম পাই যাম চাওক PE is equals to number of E n divided by number of S. Number of E মানে number of desired events divided by number of all events. So desired events আহে কৰ পৰা question এটা যেটো থাকে তাৰে question part টোৰ পৰা যিখিনি question দিয়া থাকে যেটো খুদে হেতু আৰু all events মানে হল statement part. So all events to হল statementত যেটো দিয়া আছে হেতু তাৰ পৰা আমি উলাব পাৰো কেনেকৈ উলাব পাৰো চাওক ইয়াতে এটা question এটা দিয়া আছে two coins are tossed এটু হল statement ইয়াৰ পৰা আমি all events to পাই যাম যে দুটা coins লাগে আমাৰ all events ৰ ক্ষেত্ৰত দুটা coins লাগে হেতু আমি গম পাই যাম মানে number of s to আমি তাৰ পৰা গম পাই যাম যে two coins are tossed আৰু question দি আছে what is the probability of getting both heads এই যে both heads আছে ইয়াৰ পৰা আমি number of events উলাম n e to আমি ইয়াৰ পৰা উলাম সো এই ফৰ্মুলাটো এনেকৈ মনত ৰাখিব তাৰ পিছত আমি question answer কৰিলে বুজি পাই যাম সো আজি এই ভিডিওটোত আমি কেৱল coins আৰু diceৰ probability question বিলাক কৰিম কিন্তু ইয়াৰ বাহিৰেও আৰু কেইটামান আছে হেবোৰ আমি নেক্সট ভিডিওটোত কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিম আৰু যদি ভিডিওটো ভাল লাগে লাইক আৰু শেয়াৰো কৰিব আপোনালোকক ডিজিটেল ক্লাছ হিচাপে ধৰি লৈ কিনে আমাৰ চেনেলত আহি আমাৰ ভিডিওবোৰ চাব পাৰে যদি ভাল লাগে লাইক আৰু শেয়াৰো কৰিব এসক টাইপস অফ কোৱেশ্চন কেনেকুৱা টাইপৰ কোৱেশ্চন আহে probabilityৰ পৰা টাইপ A এটো চাওক টাইপ A আছে tossing a coin or two coins এটা কইন কেতিয়াবা টস কৰে বা কেতিয়াবা দুটা কইন টস কৰে ইয়াৰ কোৱেশ্চন বিলাক কেনেকুৱা হয় চাই লওক এটো two coins are tossed what is the probability of getting both heads দেখিছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে দেখিছেই নেক্সট চাওক B ইয়াতে আহে throwing a dice or two dice actually a die or two dice হ'ব লাগিছিলে আৰু এই কোৱেশ্চনটো চাওক কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে a die is thrown what is the probability of getting multiple of 3 চাওক এনেকুৱা কোৱেশ্চন আহে নেক্সট C চাওক ইয়াতে pack of 52 cards তাজ যে থাকে হে কাৰ্ডৰ বিষয়ে কৈছে ইয়াতে 52 টা টোটাল কাৰ্ড থাকে আৰু কেনেকুৱা ধৰণৰ থাকে মই বুজাই দিম এটো নেক্সট ভিডিওত কৰিম আৰু এই ডি টো নেক্সট ভিডিওত কৰাম এই দুটা নেক্সট ভিডিওত কৰাই আছো আজি এই দুটা টপিকৰ ওপৰত কৰাই আছো চাওক কইনছৰ হেড আৰু টেল এই দুটাই পসিবিলিটিজ থাকে এই দুটা বস্তুই আমি সিলেক্ট কৰিব পাৰো নহলে হেড হ'ব নহলে টেল হ'ব ডাইছৰ কি থাকে 6টা পিঠি থাকে যেনে লুডুৰ গুটি জু যেনেকুৱা 6টা ফেস থাকে হে 6টা ফেসটো কি থাকে 1 2 3 4 5 6 এইকিটা থাকে কাৰ্ডছত কি থাকে 52 টা কাৰ্ডছ থাকে আৰু 52 টা কাৰ্ডছৰ ৰেড 26 টা থাকে আৰু ব্ল্যাকত 26 টা থাকে আৰু এই বিষয়ে আৰু ডিটেইলছত আমি পিছৰ ভিডিওটোত আমি গম পাম কিছুমান ইম্পৰ্টেন্ট ৰুলছ চাই লওক ইম্পৰ্টেন্ট ফৰ্মুলা চাওক আমি জানিছিলো যে PE মানে আছিল নাম্বাৰ অফ E divided by number of S so ইয়াতে যদি total events or PS যদি লব লাগে আমাৰ PS যদি লব লাগে total eventৰে যদি probability টো লব লাগে তেতিয়া হলে ইয়াতো NS আহি যাব NE জাগাত আৰু ইয়াতো NS so সেই কাৰণে 1 আহে that means 10টাৰ ভিতৰত 10টাই সিলেক্ট কৰিব লাগিলে 1 আহিব নেক্সট চাওক probability সদায় 0 আৰু 1 ৰ মাজত থাকে নেক্সট চাওক A union B এনেকুৱাকে দিয়া আছে দেখিছে এই যোনটো ইউনিয়ন সিম্বলটো দিয়া থাকে এটো মানে হল or either or A নতুবা B ইয়াৰে ফৰ্মুলাটো হল A আৰু B দুটাকে প্লাস কৰিব আৰু A আৰু B যোনটোত বোথ হয় য'ত এন্ড আছে বোথ হয় হেতু মাইনাস কৰি দিলে এটো ফৰ্মুলা পোৱা যাব আমি যেটা কৰিম তেতিয়া বুজি পাব কোৱেশ্চন আনসাৰ সেটছৰ ফৰ্মুলা আছিল নেক্সট চাওক এই তিনটা ভালকে মনত ৰাখিব A not যদি A নটৰ উলাব লাগে দেন 1 ৰ পৰা A যোনটো আছিল হেতু মাইনাস কৰিলে পাই যাম দেন at most or probability যদি উলাব লাগে তেতিয়া 1 ৰ পৰা all or probability to minus কৰিলে পাই যাম আৰু at least or probability যোনটো আছে হেতু 1 ৰ পৰা none or probability to minus কৰিলে আমি পাই যাম এইকিটা মনত ৰাখিব এইটো সবতছে বেছি ইম্পৰ্টেন্ট এতিয়া চাওক কোৱেশ্চনছ problems on tossing coins coinsৰ ওপৰত থকা কোৱেশ্চন কেইটামান কৰিম আমি এতিয়া সো বেসিকৰ পৰা আৰম্ভ কৰো a coin is tossed find the probability of getting a head এটা কইন টস কৰিছে সো তাতে কি হ'ব পাৰে হেড বা টেলে থাকিব পাৰে আৰু তাৰে ভিতৰত আমাৰ হেড লাগে সো আমি কি কৈছিলো n e যোনটো আছিল হেতু আমি কোৱেশ্চনৰ পৰা পাম কোৱেশ্চনত কি সুধিছে আমাক গেটিং এ হেড এটা হেড লাগে হেড লাগিলে হেড এটাই আছে গটিকে নাম্বাৰ অফ ইভেন্টস আমাক যোনটো লাগে 1 হ'ব আৰু n s কি হ'ব হেড বা টেল দুটা আছে গটিকে হেড বা টেল দুটা থকাৰ কাৰণে n s আপোনাৰ দুটা আছে h আৰু t সো probability ফৰ্মুলা বহাই দিয়ক
n e by n s, n e আমি পাইছো 1, n s পাইছো আমি 2, so আমি probability পালো half, so option B হল আমাৰ answer. So next question to চাওক, ইয়াতে কি আছে, a coin is tossed, find the probability of getting a head and a tail. head আৰু tail, head and tail বুলি কৈছে, head আৰু tail দুটা একেলগে আহিব পাৰে জানো? head and tail মানে একেলগে আহাৰ কথা কৈছে, দুটা একেলগে এবাৰত আহিব পাৰে জানো? নোৱাৰে, so আমাৰ n e desired events কি হ'ব? desired events হ'ব আমাৰ 0, কেতিয়াও নোৱাৰে একেলগে আহিব, আৰু যেহেতু এইটো n e এ 0 হয়, so p e ও 0 এ আহিব, so answer আমাৰ 0 আহিব। যিবিলাক বস্তু নোৱাৰি ইভেন্ট ওলাব, নাম্বাৰ অফ ইভেন্টছ ওলাব, সেইবিলাক সদায় probability 0 এ আহিব, so option ইয়াতে আমাৰ D answer হ'ব। so next চাওক, question number 3 আৰু 4, ইয়াতে 3 টো চাওক, two coins are tossed, what is probability of getting at most one tail? দুটা কইন টছ কৰিলে এই চাৰিটা বস্তু হ'ব পাৰে, চাওক h h হ'ব পাৰে, head head, নহলে head tail, নহলে tail head, নহলে tail tail, এই চাৰিটা বস্তু হ'ব পাৰে, আৰু এইটো আমি শৰ্টত ফৰ্মুলাৰ মাধ্যমেদিও এইটো চাওক এনেকেও গম পাব পাৰো যে কিমানটা টোটেল নাম্বাৰ অফ পসিবিলিটিজ থাকিব পাৰে। হেড আৰু টেইল দুটা বস্তু থাকে, আৰু তাৰে স্কোয়াৰ কৰি দিলে আমি গম পাই যাওঁ যে 4 পসিবিলিটিজ। যদি হেড আৰু টেইল দুটা বস্তু আছে, ইয়াতে আমি তিনিটা কইল বা তিনিবাৰ আমি টস কৰো, তেতিয়াহ'লে আমি 8টা পসিবিলিটিজ পাওঁ, ঠিক তেনেকুৱা। so 2 to the power n হয় বস্তুটো যিমানবাৰ আপুনি টস কৰিব। 2 coins are tossed, so ইয়াতে n s কিমান আহিব আমাৰ? n s আহিব 4, আৰু n e কিমান আহিব আমাৰ? at most one tail, one tail আহিব লাগে। চাওক ইয়াতে এটা টেইল, ইয়াতে দুটা টেইল আছে, so এইটো হ'ব নোৱাৰে। at most one tail মানে কি? বেছিতছে বেছি এটা টেইল আহিব পাৰে, তাতকে বেছি আহিব নোৱাৰে, কিন্তু এটা টেইল নাহিলেওতো হৈ যাব, so এই তিনিটা আমি ধৰিম, এই তিনিটা ধৰিব লাগিলে 3, so আমাৰ PE হ'ব, probability হ'ব 3/4, so answer আমাৰ C ইয়াতে। ঠিক তেনেকে question number 4 টো চাওক, two coins are tossed, what is the probability of getting at least one tail? at least one tail লাগে আমাক, তাৰমানে tail বেছিও আহিব পাৰে, কিন্তু at least এটা আহিবই লাগিব। so এইটো HT আছে, TH আছে, আৰু TT আছে, so তিনিটা আছে, so তিনিটা আছে কিমানটাৰ ভিতৰত? total 4টাৰ ভিতৰত, so PE আমাৰ ইয়াতে এতিয়া probability আমি পাই গলো 3/4, so ইয়াতে option C হল আমাৰ answer। next চাওক, problems on throwing dice। so dice আমি throw কৰো, মানে লুডুৰ গুটি যিটো ধৰি লওক, লুডুৰ গুটিটো ভাবি লওক, so তাতে 6টা ফেজ থাকে, 1 2 3 4 6 লিখা থাকে গোটেইকেইটা ফেজতে। যদি দুটা ডাইচ থ্ৰো কৰে তেতিয়াহ'লে কি হয়? 36টা পসিবিলিটিজ হয়, আৰু ওলাও কেনেকে আমি? 6 to the power 2, 6 কিয়? কাৰণ 6টা ফেজ আছে আমাৰ, 6টা ফেজ টু দি পাৱাৰ যিমানবাৰ থ্ৰো কৰে বা যেইটা ডাই থ্ৰো কৰে, so দুটা ডাই থ্ৰো কৰিলে 6 to the power 2, so 36, তিনিটা ডাই হলে 6 to the power 3, এনেকুৱাকে ওলায়। so এইটো ফৰ্মুলা আমাৰ পিছত ইউজ হ'ব যেতিয়া দুটা ডাইচ আমি থ্ৰো কৰিম। এইটো 6 নম্বৰ কুৱেশ্যনটোত দেখা পাব দুটা ডাইচ, কিন্তু এতিয়া প্ৰথমতে এটা ডাইচৰটো চাই লওঁ আমি। a die is thrown, what is the probability of getting number greater than 5? number greater than 5 কি থাকিব পাৰে? 6 এ থাকিব পাৰে, greater than 5 এটাই আছে 6, so desired event আমাৰ 1 হ'ব। কিয়? কাৰণ এটাই আছে আমাৰ, হেনেকুৱা নাম্বাৰ এটাই আছে যোনটো 5তকৈ বেছি আছে, ভুলতে n e টো 6 পাতি থৈ নাহিব। আৰু নাম্বাৰ অফ s কিমান আছে? 6টা আছে, 1 2 3 এনেকুৱাকে 6টা আছে, so 6টা, so 1/6 হ'ব আমাৰ এনসাৰ ইয়াতে। 1/6 ক'ত আছে? option A। so next question to চাওক, two dice are thrown, what is the probability of getting a doublet? doublet মানে হ'ল এই যে 1 1 আহে, 2 2 আহে, এনেকুৱাকে এই 6টা আহে, 1 2 3 4 5 6, এই 6টা, এই সিস্টেমটোক ডাবলেট বুলি কয়। so ডাবলেট যেতিয়া হয়, কেইটা আছে আমাৰ এনেকুৱা ডাবলেট সিস্টেম? n e আমাৰ হ'ব 6, আৰু টোটেল আমাৰ কিমান আছিলে ইভেন্ট? টোটেল আমাৰ 36টা আছিলে, কাৰণ 2 ডাইচ, দুটা ডাইচ আমি থ্ৰো কৰিছো, so আমাৰ 36টা, so আমাৰ PE কিমান হ'ব? PE হ'ব 6/36, that means 1/6, so 1/6 মানে answer B। next question এইটো চাওক, 7 number question, two dice are thrown, what is the probability of getting a total of 9? so total এবাৰ total লাগে, দুটা ডাইচ আমি থ্ৰো কৰিছো, দুটা এনেকুৱা লুডুৰ গুটি আমি থ্ৰো কৰিছো, তাতে আপোনাৰ এটাত ধৰক 1 আছে, এটাত ধৰক 4 আছে, so টোটেলটো মিলাই কিনে কিমান হ'ব তেতিয়া? টোটেলটো মিলাই 5 আহিব ইয়াতে, so ঠিক তেনেকুৱাকে টোটেল আমাৰ 9 হ'ব লাগে। টোটেল 9 আমাৰ কি কি টাইপত হ'ব পাৰে? এটাত আপোনাৰ 1 আৰু এটাত 8 হ'ব পাৰে, এটাত 2 আৰু এটাত 7 হ'ব পাৰে, এটাত 3 আৰু এটাত 6 হ'ব পাৰে, এটাত 4 আৰু এটাত 5 হ'ব পাৰে, এনেকুৱা 4টা হ'ব পাৰে। so আমাৰ ডিজায়াৰ্ড ইভেন্ট আমাৰ কি হ'ব? 4টা আছে, এনেকুৱা ডাবলেট 4টা পাম, কিমানটাৰ ভিতৰত? দুটা ডাইচ থ্ৰো কৰিছে, so 36 হ'ব আমাৰ পসিবিলিটিজ, so আমাৰ probabilityত আমাৰ এনসাৰটো আহিব 4/36, so answer হ'ব 1/9।
9 সো এনসাৰ হ'ব আমাৰ অপচন ডি কিন্তু এতিয়া চাওক এটো শৰ্টকাটতো কৰিব পাৰি এই লিষ্টখন চাওক এতিয়া চাওক ইয়াতে সাম অফ টু নাম্বাৰস ইন টু ডাইস দুটা ডাইসত যেটো নাম্বাৰ আহিব হে দুটা নাম্বাৰ প্লাস কৰিলে যি হ'ব পাৰে হেতু এইখিনি জায়গাত আছে এই লিষ্টত আৰু পসিবিলিটিজ বিলাকো তাৰ সাইডত আছে আৰু এই পসিবিলিটিজ বিলাকে আমাৰ সিলেকশন হয় বা এন ই ডিজায়াৰ্ড ইভেন্টস হয় সো কি সিলেক্ট কৰিব লাগে কিমানটা আমাৰ পাম হেনকুৱা পসিবিলিটিজ হেতু সাইডত দিয়া আছে সো ইয়াতে চাওক যদি 2 আহে দুটা মিলাই দুটা সাম যদি মিলাই কিনে 2 আহে তেটা হলে এটা এনেকুৱা পসিবিলিটিজ হ'ব পাৰে ঠিক তেনেকুৱাকে 12 ৰো 1 আহিব পাৰে এটাই এনেকুৱা কন্ডিশন আহিব পাৰে যত 12 হ'ব পাৰে এনেকুৱা অকল 6 আৰু 6 এ আহে তেনেকুৱাকে বাকি বিলাকৰো লিষ্ট দিয়া আছে চাই লব এখন ফৰ্মুলা নিচিনা হয় মনত ৰাখিবৰ কাৰণে সুবিধা হ'ব সো ইয়াতে চাওক এ গেটিং টোটাল অফ 9 আমাৰ 9 লাগে নহয় 9 টো চাওক ইয়াতে আছে 9 সো 9 ৰ পসিবিলিটিজ কিমান আছে 4টা এনেকুৱা টোটাল 9 আহিব পাৰ পসিবিলিটিজ 4টা আমি এটো 4টা দিছো ইয়াতে নেক্সট চাওক কোৱেশ্চন নম্বৰ 8 টো চাওক two dice are thrown what is the probability of getting a total more than 9 চাওক more than 9 হ'ব লাগিলে কি হ'ব লাগিব 10 আহিব লাগিব বা 11 আহিব লাগিব বা 12 তাতকে বেছিটো আহিবই নোৱাৰে 6 + 6 এ ম্যাক্সিমাম সো চাওক নহলে 10 আহিব লাগিব নহলে 11 আহিব লাগিব নহলে 12 সো ইয়াতে সব অৰ আছে অৰ মানে মই আপোনালোকক কৈছিলো অৰ হলে প্লাস ইউজ কৰিব আৰু চাওক 10 আহিব পাৰে কিমানটা পসিবিলিটিজ আছে তিনিটা পসিবিলিটিজ 11 আহিব পাৰে দুটা 12 আহিব পাৰে 1 পসিবিলিটিজ সো গুটেই কিটা আমি যদি প্লাস কৰি দিও তেতিয়া আহিব 6 আৰু এটোই হ'ব আমাৰ ডিজায়াৰ্ড ইভেন্ট আৰু অল ইভেন্টস কিমান আছে আমাৰ 36 টা সো আমাৰ probability কিমান আহিব 6/36 মানে 1/6 সো 1/6 আছে অপচন বি এনসাৰ অপচন বি হ'ব 9 নম্বৰ কোৱেশ্চনটো চাওক এতিয়া two dice are thrown what is the probability of getting a total which is prime number চাওক prime number আহিব লাগে total টো prime number 2 ৰ পৰা আৰম্ভ হয় 2 3 4 to prime number নহয় 5 7 আৰু 11 সো কেইটা আছে 1 2 3 4 5 সো আমাৰ prime number আহিব পাৰে আমাৰ পাঁচটা জাগাত কিন্তু ইয়াতে 5 নহব আমাৰ ইয়াতে যেটো পসিবিলিটিজ দি আছে হেতুৱে লিখিব লাগিব সো 2 আহিব পাৰে চাওক prime number 2 আহিব পাৰে 2 ৰ কাৰণে কিমান নাম্বাৰ দি আছে সাইডত পসিবিলিটিজ 2 ৰ কাৰণে 1 দি আছে সো ইয়াতে 1 3 ৰ কাৰণে কিমান নাম্বাৰ দি আছে 2 5 ৰ কাৰণে কিমান নাম্বাৰ দি আছে 4 7 ৰ কাৰণে কিমান দি আছে সাইডত 6 আৰু 11 ৰ কাৰণে কিমান দি আছে 2 এই গুটেই কিটা এতিয়া প্লাস কৰি দিও গুটেইখিনি এডিশন কৰিলে আমাৰ আহিব 15 সো এটোহে আমাৰ এন ই হ'ব পি ই আমাৰ কি হ'ব এন ই আমি পাইছো 15 আৰু দুটা ডাইস আছে সো 36 3 দি ডিভাইড কৰিলে আমাৰ 5 আৰু 12 অপচন এ আমাৰ আনসাৰ হ'ব নেক্সট আপ কোৱেশ্চন নম্বৰ 10 two dice are thrown what is the probability of getting a total of 11 or 12 so 11 or 12 আহিব লাগে সো 11 ৰ কাৰণে নম্বৰ কিমান দি আছে 2 আৰু 12 ৰ কাৰণে কিমান দি আছে 1 সো অৰ মানে প্লাস সো এনেকুৱা ইভেন্ট তিনিটা হ'ব পাৰে সো আমাৰ এনি 3 আহিলে probabilities আমাৰ কি আহিব 3/36 সো ইয়াতে কি হ'ব 1/12 অপচন আমাৰ অপচন সি আছে ডাইসৰ ক্ষেত্ৰত এই লিষ্টখন মনত ৰাখিব আপোনাক বহুত হেল্প কৰিব এক্সামৰ সময়ত নেক্সট ভিডিওটো আমি pack of 52 cards picking up colored balls and other type of questionsৰ ওপৰত বনাম সাবস্ক্ৰাইব কৰিব ভিডিওটো ভাল লাগিছে যদি লাইক কৰিব আৰু শেয়াৰও কৰিব থ্যাংক ইউ